মোৰ ছাত্ৰ-ছাত্ৰীসকল মই যে তোমালোকক এটা কথা ক'ম যে আমি যেটো অনলাইন ক্লাছ কৰি আছো টিচমিনৰ জৰিয়তে সেইটো একচুয়ালি উচিত সিদ্ধান্ত নে আমি নোটছ আকাৰে যদি মই তোমালোকক দিওঁ সেইটো উচিত সিদ্ধান্ত যে টিচমিনত আমি লাইভ ক্লাছ কৰিলে যিকেইটা প্ৰশ্ন বুজি পোৱা নাই তোমালোকে সেইখিনি তোমালোকে আলোচনা কৰিব পাৰা কিন্তু এতিয়া যদি মই কি কৰোঁ যে নোটছ আকৃতিত তোমালোকক যদি মই ভিডিঅ' বা কি কৈছিল নোটছ আকৃতিত যদি মই ফটো মাৰি দিওঁ তাতে তোমালোকে জাষ্ট কি কৰিব পাৰিবা লিখিব পাৰিবা কিন্তু যিখিনি বস্তু তোমালোকে বুজি পোৱা নাই সেইখিনিতো তোমালোকে আলোচনা কৰিব নোৱাৰিবা লগতে আৰু এটা কথা যে লাইভ ক্লাছটোত এটেণ্ড থাকিলে কি হয় তোমালোকৰ যিবিলাক কনফিউজনছ থাকে সেইবিলাক কি হয় ক্লাছটোত দূৰ হয় লগতে এটা এন্টাৰটেইনমেন্টও হৈ থাকে যে ক্লাছটোৰ এটা যেটো আমাৰ স্কুলত যেটো অফলাইন ক্লাছ হয় সেইটো ক্লাছৰ এটা ফিলিংছ এটা আহে গোটেই ষ্টুডেন্টছখিনি মাজত বা ইন্টাৰেকচন এটা হৈ থাকে বা শিক্ষকৰ লগত ইন্টাৰেকচন এটা হৈ থাকে গতিকে এটা কমেন্টছ এটা তোমালোকৰ পৰা বিচাৰো যে আমি টিচমিনত যেটো লাইভ ক্লাছ কৰিছো সেইটো তোমালোকে বেছি ভাল পোৱা নাই যেটো মই ফটো মাৰি দিয়াটো ভাল পাওঁ কাৰণ ফটো মাৰি মই দিব পাৰো কিন্তু ফটো মাৰি দিলে কি হ'ব বস্তুটো তোমালোকে লিখিব পাৰিবা জাষ্ট কিন্তু লাইভ ক্লাছটো যদি এটেণ্ড থাকা এটা টাইম তোমালোকে ঠিক কৰি লৈ গলে তেতিয়ালে কি হ'ব তোমালোকৰ লাভ বুজি পাইছা না কথাটো এতিয়া এই মাহটো যদিও কৰা নহয় লাইভ ক্লাছ নেক্সট মাহৰ পৰা যদি লাইভ ক্লাছ কৰা যদি খুলি নিদিয়ে ঠিক আছে যদিটো খুলি দিলে স্কুল হলে ঠিকে আছে গতিকে লাইভ ক্লাছ যদি নকৰা মানে কৰা নহয় তেতিয়ালে তোমালোকৰ এটো বস্তুবিলাক তোমালোকৰ এটা মানে কি হৈ থাকিব ৰৈ যাব নুবুজাৰে কিছুমান বস্তু সেই কাৰণে আমি এই মাহটো আমি কি কৰিলো লাইভ ক্লাছৰ পৰা আতৰি থাকিম নেক্সট মাহৰ পৰা আমি কি কৰিম স্টাৰ্ট কৰিম আৰু প্ৰথমতে তোমালোকে কিন্তু কমেন্ট দিব লাগিব যাতে লাইভ ক্লাছটো তোমালোকে লাগিব না ঠিক আছে আৰু তোমালোকে মেইন তোমালোকৰ ছাত্ৰ-ছাত্ৰী গুটেই কিজন ছাত্ৰ-ছাত্ৰী যদি বিচাৰা এটো স্কুলৰ যেটো অথৰিটি আছে তেওঁলোকে একো ক'ব নোৱাৰে কাৰণ ছাত্ৰ-ছাত্ৰীৰ যেটো মানে নিড সেইটোৱে আমাৰ ইম্পৰ্টেন্ট হয় না নহয় কথাটো কাৰণ ফটো এটা মাৰি মই দিব পাৰো ফটো মাৰি দিম তোমালোকৰ নোটছটো কিন্তু নোটছটো বুজি হ'ব লাগিব তাৰ ভিতৰত থকা যিখিনি কনফিউজনছ আছে তাৰ ভিতৰত থকা যিবিলাক পাজল আছে সেইবিলাক তোমালোকে বুজি হ'ব লাগিব বুজি পাইছা না কথাটো ঠিক আছে গতিকে মই ভিডিঅ' আকৃতিতে তোমালোকক মই কথাখিনি ক'লো যিকেজনে বুজি পালে আৰু বুজা কেজনক আৰু মই বাৰম্বাৰ মানে বুজাই ৰাখিব নোৱাৰো এই কথাটো ঠিক আছে এটা টাইমত তোমালোকে থাকিবই লাগিব কাৰণ সিস্টেমটোৱে হেই এতিয়া অনলাইনত তোমাৰ কোনো মানে হেৰি নাই প্ৰহিবিশন নাই নিষেধাজ্ঞা নাই অফলাইনত তোমাৰ নিষেধাজ্ঞা আছে হয় এতিয়া তোমাৰ গুৱাহাটী ইউনিভাৰ্সিটি পৰীক্ষা পাতিছে তাৰে তোমাৰ অনলাইন কাৰণে কোনো নিষেধাজ্ঞা নাই গভৰ্ণমেণ্টৰ কিন্তু অফলাইন পৰীক্ষা বিলাকত পাছ হৈ যায় আছে লাহে পাছ হৈ যায় আছে পৰীক্ষা কিন্তু পাতিব পাৰিছে নেকি নাই পাতিব পৰা নাই গতিকে তোমালোকে এটো সিদ্ধান্ত ল যে আমি ধৰ মোৰ মোবাইল নাই ওচৰজনত আছে তেওতা হলে আমি কি কৰিম চাই ফেলাই আমি হেৰি কৰিম বা লাইভ ক্লাছত এটেণ্ড থাকিব নোৱাৰিলে কমসে কম ৰেকৰ্ডেড যিখিনি আমাৰ ভিডিঅ' আছে মই ক্লাছটো কৰিলে তো ৰেকৰ্ড কৰি ৰাখিম সেই ৰেকৰ্ড কৰা ভিডিঅ'টো আমি জাস্ট পাছত তোমালোকে প্লে কৰি চাব পাৰা তেনেকৈ সিস্টেমটো চাব পাৰা ঠিক আছে কৰাটো এইটো যে লাইভ ক্লাছ আৰু যেটো আমাৰ কি আছে এই আমাৰ অফলাইন ক্লাছ হেতুৰ মাজত পাৰ্থক্য যদিও আছে কিন্তু লাইভ ক্লাছৰ যেটো ফিলিংছ আমাৰ অফলাইন ক্লাছৰ দৰে কিছু ফিলিংছ আহে সেয়ে তাৰমানে আমি লাইভ ক্লাছটো কৰিব লাগে উই শুড ডু দ্য লাইভ ক্লাছ ওকে ঠিক আছে দিয়া ধন্যবাদ